বনাই আছোঁ ৰুটি আৰু অলপ ৰিফাইন দি দিছোঁ। মই শুকান ৰুটি খাই বহুত বেয়া পাওঁ, সেয়েহে মই বনায়ো বেয়া পাওঁ। অলপ ৰিফাইন দি দিছোঁ আৰু ৰাতিপুৱাৰ নাস্তা কৰি লওঁ। কাম বন কৰি আজৰি হৈ গ'লোঁ আৰু অকণমান বহিছোঁ। আকৌ দুপৰীয়া ভাতত লাগিব। মই আগৰটো ভিডিঅ'ত আপোনালোকক কৈছোঁ যে আমি বিশ্বনাথ চাৰিআলি আহিছোঁ, ল'ৰা আৰু মই। কিন্তু বিশ্বনাথ চাৰিআলি পটককৈনো কিয় আহিবলগীয়া হ'ল? আমাৰ দেউতাই চাকৰি সূত্ৰে কোকৰাঝাৰত থাকে আৰু দেউতা বহুত দিন হ'ল ঘৰলৈ আহিব পৰা নাছিলে। ল'ৰাৰো হাত ভাঙিছিলে, অপাৰেশ্যন কৰা হৈছিলে, কিন্তু তেতিয়াও দেউতা আহিব নোৱাৰিলে, দেউতাই ছুটি নাপালে। আৰু ল'ৰাই কাকাওক বুলি ক'লে একদম পূৰা পগলা হৈ থাকে। সকলো ল'ৰা ছোৱালীয়ে কাকাওক আইতাক বুলি ক'লেতো ক'বই নালাগে, পূৰা ফূৰ্তি হয়। তথাপিতো আমাৰ ল'ৰায়ে ককাওক বুলি ক'লে একদম পূৰা বহুত দিনৰ মূৰত লগ পায় আৰু বহুত ফূৰ্তি পায়। সি গম পালে যে কাকাওক আহিব বিশ্বনাথ চাৰিআলি, যিহেতুকে কোকৰাঝাৰত থকা দিন হ'ল আৰু ঘৰলৈ আহিব পৰা নাছিলে। সেয়েহে দেউতাই ফোন কৰি ক'লে যে মই যাম ঘৰলৈ, ছুটি পাইছোঁ 3 দিনৰ। আৰু কথাটো শুনি পেলাই ল'ৰাই ককাকক একদম লগ ধৰিবৰ কাৰণে কান্দিছে। ঘৰলৈ আহে, ককাকক লগ ধৰে। আৰু যিহেতু দেউতায়ো ছুটি কম দিনৰ পোৱাৰ বাবে আৰু বহুত দিনৰ মূৰত যিহেতুকে ঘৰলৈ আহিব দেউতা, গতিকে আমাৰ ঘৰলৈ যোৱাটো সম্ভৱ নহ'ব। সেয়েহে ল'ৰা আৰু মই বিশ্বনাথ চাৰিআলি আহি গ'লোঁ। আৰু দেউতা আহিব আজি 11টা বজাত ট্ৰেইন আছে, সন্ধিয়া 6টা বজাত পাবহি। আৰু মই আহিলোঁ, আহি পেলাই আমাৰ ঘৰত মাৰ বায়েকো আছিলে, যিহেতু আমি আটাইকেইজনী বজাৰ কৰিবলৈ গ'লোঁ। আৰু বজাৰ কৰি কিনো আনিলোঁ আপোনালোকক ভাবিলোঁ দেখাওঁ। সেয়েহে আমিনো কিনো বজাৰ কৰিলোঁ আপোনালোকক মই অলপ দেখাই দিওঁ। বিশালত সোমাইছিলোঁ, বিশেষকৈ ওলাই গৈছিলোঁ চুৱেটাৰ কিনিম বুলি, কিন্তু বিশালত নতুন বস্তু তেনেকুৱা ধৰণৰ কোনো অহা নাই আৰু লেডিছৰ বস্তু ইমান নাই, সৰু পোৱালীবিলাকৰ বস্তুহে আহিছে আৰু চুৱেটাৰৰ কালেকশ্যন একোৱেই নাই। আৰু আমি সেয়েহে বিশালৰ পৰা চুৱেটাৰ নাপালোঁ আৰু আহি পেলাই বিশালৰ পৰা ওলাই আহি পেলাই আমি বজাৰত সোমালোঁ। বজাৰৰ পৰা এইটো এটা চুৱেটাৰ লৈছোঁ। চুৱেটাৰটো পূৰা লং হয়, পূৰা লং, কিন্তু বহুতেই স্মুথ হয়। এইটো ব্লেক আৰু হোৱাইট কম্বিনেশ্যন আছে। চুৱেটাৰটো আৰু পিন্ধি বহুতেই কমফৰ্টেবল। ডিঙিৰ ডিজাইনটো হৈছে এইটো, বহুতে ভাল লাগিছে। আৰু একেই কালাৰৰে, একেই ডিজাইনৰে আৰু এটা আনিছোঁ, কিন্তু এইটো লৈছে জেঠায়ে। এইটো একেই, খালি ডিঙিৰ ডিজাইনটো অকণমান বেলেগ অলপ, আৰু ইয়াত বুটামখিনি বগা আছে আৰু আগৰটোত ব্লেক আছে। আৰু এইটো অকণমান ডিজাইনটো অকণমান বেলেগ। এইটো হোৱাইট এণ্ড ব্লেকৰ কম্বিনেশ্যনে হয়, সকলো কাপোৰৰ লগতে মিলি যায়। এইটো আগৰটোতকৈ অকণমান চুটি, অলপমান, ইমান বেছিও নহয়, কিন্তু ডিজাইনটো প্ৰায় একেই। এইটো বহুতে আৰাম লাগিছে। জেঠাই যিহেতু অলপ চাপৰ, সেয়েহে বেছি লং পিন্ধিলে জেঠাইক ভাল নালাগিব, সেয়েহে জেঠাইৰ বাবে অলপ শ্বৰ্টটো লোৱা হ'ল। কিন্তু দুইটা দেখাত একেই আৰু বহুত কমফৰ্টেবল হয়, পিন্ধি বহুত আৰাম লাগিছে। ময়ো পিন্ধি চাইছিলোঁ, বহুতেই ভাল লাগিছে। আৰু বিশেষকৈ এইটো কালাৰ সকলো কাপোৰৰ লগতে মেটচ কৰে, সেয়েহে দুইটা একেই কালাৰৰে লোৱা হ'ল। ডিজাইনটো অকণমান বেলেগ। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব।
আৰু আমাৰ ল'ৰাৰ বাবে ললো এইটো জেকেট ইমানেই মানে মোৰ পছন্দ লাগিছে এইটো বহুত ধুনীয়া কোৱালিটি হয় এইটো পলিষ্টাৰ কাপোৰৰ নিচিনা নহয় এইটো কটন কাপোৰৰ হয় মোৰটো বহুত ভাল লাগিছে এনেকুৱা লাগিছে যে ময়ে পিন্ধিম হাতত ব্লেক আৰু ৰেড আছে অলপ ডাঙৰকে আনিছো সি বহুত পটককৈ ওখ হৈ গৈছে শকতো হৈছে আৰু সেইবাবে প্ৰত্যেক বছৰে লোৱা জেকেট বিলাক সি ইটো বছৰ পিন্ধিব নোৱাৰে সেয়েহে অলপ ডাঙৰকৈ আনিছো আৰু এইটো লগতে টুপি আৰু টুপিটো এফালে খুলিবও পাৰি চেইন আছে ইয়াত মোৰ বহুতেই ভাল লাগিছে আৰু এইটো দামটো বেছিয়ে অলপ আৰু লৰাই ললে এইটো কালাৰৰ এটা পেকেট এইটোৰ ভিতৰত পেন্সিল কালাৰ পেন্সিল দুটা আছে আৰু শাৰ্পনাৰ ইৰেজাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো বহুতেই ভাল আৰু অলপ কমতো পোৱা যায় যিহেতুকে এটা পেন্সিলৰ পেকেট কিনোতে দাম বহুত হয় কিন্তু এইটোত একেলগে থকাৰ বাবে দুটা কালাৰ পেন্সিল দুডাল ইৰেজাৰ দুডাল শাৰ্পনাৰ লগতে আপোনাৰ আছে এপেকেট পেন্সিল বহুতে কম দামতে পোৱা গৈছে আৰু ল'ৰা ছোৱালীটো এইটো বস্তু বিশেষ দৰকাৰ আৰু এনেকুৱা যদি বিশালৰ পৰা আনি থোৱা যায় তেতিয়াহ'লে বাৰ্থডেত গিফ্ট দিবলৈও ভাল হয় যিহেতু সৰু ল'ৰা ছোৱালী এইবিলাক বস্তু বহুতেই ভাল পায় ময়ো ল'ৰাৰ কাৰণে এটা আনি দিলো আৰু ললো মই এইটো টেমা এনেকুৱা 6টা পাইছো বহুতেই ধুনীয়া ডিজাইনটো ভাল লাগিছে আৰু বস্তুটো বহুত হাৰ্ডো হয় হেলকা নহয় বহুত ধুনীয়া গপচ হয় টেমাটো ইয়াত পান মছলাই হওক হালধি নিমখেই হওক যিয়ে নহওক কিচেনত থব পাৰি আৰু ষ্টাইলটো বহুত ভাল লাগিছে সেয়েহে মই এনেকুৱা ললো 6টা একেলগে 6টাৰ সৈতে এটা সেট হয় 99ত পাইছো এইটো মানে মোৰ বহুত ভাল লাগিলে এনেকুৱা এটা ললো আৰু এটা বস্তু লৈছো মই এইটো বস্তু ললো বিশেষ দৰকাৰী ফেব্ৰিকৰ কাৰণে হওক কাপোৰ মই বনাই থাকো ফেব্ৰিকৰ কাপোৰ তাৰ কাৰণে ব্ৰাছ লাগে আৰু ব্ৰাছ বিলাক দুবাৰ তিনিবাৰ ধোৱাৰ পিছত ইমান ফিনিচিঙৰ কাৰণে ফিনিচিং দিবলৈ ভাল নহয় বেয়া হৈ যায় সেয়েহে এইটো মই অলপ কমতে পালো বিশালত এনেকুৱা এটা লৈ আহিলো আৰু লৈছো এইটো মছলা থোৱা টেমা ইয়াৰ ভিতৰত এনেকে ৰাউণ্ডকে ইয়াত সৰু সৰু এনেকে এয়া বক্স আছে ভিতৰত ইয়াতো হালধি নিমখ মছলা মিট মছলা সব একেলগে থৈ দিব পাৰি আৰু যিহেতু ইয়াত এখন চামুচো আছে আৰু ঢাকনা মাৰি থৈ দিব পাৰি গতিকে এইটো কিচেনৰ কাৰণে বহুতে ভাল মই এনেকুৱা এটা ললো আৰু এখন ললো চাকনি এইখন চাকনি এনেকুৱা চুপি থকাৰ নিচিনা যিহেতু এনেকুৱা চাকনি ললে এটাই ভাল হয় পৰি নাযায় ধুনীয়াকৈ হয় ভাল লাগিলে আছে চাকনি বহুত আছে কিন্তু এইটো ভাল লাগিলে সেইবাবে লৈ ললো ইমানখিনিয়ে বজাৰ কৰিছিলো আৰু বিশেষ তেনেকৈ একো লোৱা হোৱা নাছিলে আৰু মায়ে কাপোৰ এযোৰ চিলাবলৈ আনি থৈছিলে তাৰ বাবে লাইনিং কাপোৰ আনিলো আৰু সেইযোৰ মাক চিলাই দিব লাগিব যিহেতু ময়ো বেছি দিন ইয়াত নাথাকো যামেই ল'ৰাৰো অনলাইন ক্লাছ হৈ আছে তাৰো হাতৰ অপাৰেশ্যনৰ কাৰণে তাক স্কুল পঠিওৱা নাই সি অনলাইন ক্লাছে কৰি আছে আৰু সেয়েহে ময়ো বেছি দিন ইয়াত নাথাকো যাম তাৰ আগতে মাকো কাপোৰযোৰ চিলাই দি থৈ যাব লাগিব মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো টিপি অল কৰি দিব যাতে মোৰ আহি থকা সকলোবোৰ ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পায়